হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আজি ৰাতিপুৱা পাকঘৰৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিলোঁ। আজি জানুৱাৰী 1 তাৰিখ উপলক্ষে মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ 2024ৰ দিনবোৰ যেনেকৈ আপোনালোকৰ ভালে ভালে পাৰ হৈ গৈছে, 25ৰ দিনবোৰো যেন এনেকৈয়ে ভালে ভালে পাৰ হৈ যায়। আপোনালোকো ভালে থাকক, আপোনালোকৰ ঘৰৰ মানুহো ভালে থাকক, লগতে আমাকো ভালে থাকিবলৈ আশীৰ্বাদ কৰিব। এয়া মাছ ফ্ৰাই কৰিছোঁ। ৰাতিপুৱা ইয়াতে আমাৰ ঘৰতে এজন খুৰাই মাছ বিকিব আহিছিলে, তো তাৰে এনেকৈ মাছ ৰাখিলোঁ, ৰাখি পিনে আৰু এতিয়া ফ্ৰাই কৰিছোঁ মানে বহুত কাম। আজি অকল মাছ ৰান্ধিলেই নহ'ব, এইখিনি কাম আগবঢ়াই থৈ আৰু অলপ বাহিৰলৈ মন্দিৰলৈ বুলিও যাম বুলি ভাবি আছোঁ। এতিয়া কি কৰোঁ, এইখিনি কাম কৰি থৈ যাওঁ। আহক আপোনালোকেও চাই থাকক আমাৰ লগত। এয়া আমি কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ, যাবলৈ ওলালোঁ। লগতে মা অফিচত যাব, ৰেডি হৈছে আৰু সৌৰভে গাড়ীত। আহক চাই থাকক আজি আমাৰ লগত দিনটো কি কৰোঁ, আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি বৰপেটা ৰোড অভিমুখে গৈ আছোঁ। এয়া বৰপেটা ৰোড যোৱা ৰাস্তাৰ দৃশ্য কিছুমান আপোনালোকলৈ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া লাগে এইফালে আহি। আমি মেইন হাইৰোডেদি নাযাওঁৱে, সেইফালে যোৱাতকৈ এইফালে গৈয়ে ভাল পাওঁ, কাৰণ এইফালে খুব ধুনীয়া পৰিৱেশ, আহিও ভাল লাগে। চাওক, আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ। এয়া মন্দিৰলৈ বুলি সোমালোঁ। এয়া হনুমান মন্দিৰ দৰ্শন কৰোঁ। এয়া ধূপ চাকি লৈছোঁ। এয়া আমি মাংস ল'ব সোমালোঁ। এয়া দুবিধ আছে, এইটো নেপালী ষ্টাইলত কটা আৰু এইটো নৰ্মেল। মই বোলো নৰ্মেলটোৱে লওঁ। এয়া কাটি আছে আমাৰ কাৰণে মাংস। এয়া ঘৰ আহি পালোঁ, ঘৰ সোমালোঁ জাষ্ট। এতিয়া 12টা বাজিলে আৰু এতিয়া আৰু ভাত ৰান্ধিবলৈ বুলি যাওঁ। এই চাওকচোন, আমাৰ 9 বাজি ফুলকেইটা ইমান ধুনীয়াকৈ ফুলিছে। এইফালে মোৰ ঘৰত আহিয়ে মই মাছৰ তৰকাৰী বনাইছোঁ, ফুলকবি আৰু ওলকবিৰে। লগতে এইখন মই মুড়ি ঘণ্টা বনাইছোঁ মুগৰ দালিৰ সৈতে। আহিয়ে একেবাৰে কামত লাগিছোঁ। আপোনালোকক এইবোৰ একো দেখুৱাই নহ'ল। আৰু ইয়াৰ লগতে মাছৰ কণী আহিছিলে, মই মাছৰ কণীখিনি পিঁয়াজ জলকীয়াৰে সানি থৈছোঁ। এইটো মই বৰা বনাম। এয়া ভাত খাব বহিছোঁ। আপোনালোকক দেখুৱাই নহ'ল কি ৰান্ধিলোঁ। মাছ ৰান্ধিছিলোঁ, লগতে মুড়ি ঘণ্টা অলপ বনাইছিলোঁ আৰু এয়া বৰা বনাইছিলোঁ। আজি এয়ে, আৰু ৰাতি কি বনাওঁ আপোনালোকক দেখুৱাম। ভাত পানী খাই মেলি টোপনি মাৰিলোঁ। লগতে আৰু টোপনি মাৰি উঠি আৰু অলপ কাম বন কৰিলোঁ। আৰু এই মাও অফিচৰ পৰা আহি পালে, আৰু আহি পোৱাৰ লগে লগে আৰু কি কৰোঁ, এয়া চাহ উঠাই দিছোঁ এফালে, আৰু লগতে মই এইফালে মাংসখিনি ফ্ৰাই কৰিব লৈছোঁ। আজি ভাবিছোঁ মাংসখিনি ফ্ৰাই কৰিম আৰু লগতে অলপমান পোলাও বনাম, আপোনালোককো দেখুৱাব চেষ্টা কৰিম। এয়া এইফালে পোলাও ৰান্ধিছোঁ। পোলাও মানে আজি চিম্পুলে হ'ল। ঘৰত বস্তুখিনি চালোঁ, সিমানখিনি যোগাৰ নাই, মানে ধৰক ইলাচি, লং, দালচিনি এইবোৰ নাই। মই ভাবিলোঁ ঘিউ আছিল, তেজপাত আছিল, সেনেকৈয়ে বনালোঁ। লগতে ইয়াতে এতিয়া কাজু বাদাম খিচমিচ দিম, হৈ যাব চিম্পুল পোলাও আমাৰ ঘৰৰ মানুহখিনিৰ কাৰণে। এয়া মোৰ ভাত পানী বনাই হ'ল, আৰু এয়া খাবলৈ দিছোঁ সৌৰভক। এয়া বনাইছোঁ পোলাওখিনি ইমান খাচ হোৱা নাই, তথাপিও খাব পৰা হৈছে। লগতে এয়া মাছৰ তৰকাৰী, মাংস, আৰু এইফালে পেহীক দিছোঁ। পেহীয়ে অলপ পোলাও খাইছে, অলপ ভাত খাইছে। পেহীয়ে মাংস নাখায়, তো এই পেহীয়ে বহিব, আৰু বহা নাই, ৰখি আছে ওচৰত। আৰু লগতে এয়া পাকঘৰত আৰু চলি আছে, মা ভাত লৈছে, ময়ো ভাত খাম। তো আজি ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।